এইবাৰ মন্দিৰ পহৰা দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰকাৰ হলে গোটেই নিশা পহৰা দিব মন্দিৰ। ধুবুৰীৰ আইন শৃংখলাৰ পৰিস্থিতিৰ বুজ ল'বলৈ শুকুৰবাৰে ধুবুৰী চহৰত দিনৰ প্ৰায় 11 বজাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ধুবুৰীৰ আৱৰ্ত ভৱনত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ আগমনে ধুবুৰী চহৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে প্ৰশাসনে। ধুবুৰীৰ হনুমান মন্দিৰত গো মাংস কোনে ৰাখিলে? কাৰ ইমান সাহস হ'ল এনে জঘন্য কাম কৰাৰ? ধুবুৰীৰ হনুমান মন্দিৰত গো মাংস উদ্ধাৰ হোৱাৰ কাণ্ডক লৈ মুখ্যমন্ত্ৰীয়ে ধুবুৰীত নিশা শ্বুট এণ্ড চাইডৰ কাঢ়া নিৰ্দেশ দিয়ে। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইড অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব, পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। আজি আমি গভৰ্ণমেণ্টৰ পৰা, মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইড অৰ্ডাৰ ইছ্যু কৰি আছোঁ। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব। আজি নিশাৰ পৰা ধুবুৰী চহৰত প্ৰযোজ্য হ'ব শ্বুট এণ্ড চাইডৰ নিৰ্দেশনা। যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টিকাৰীক গুলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ধুবুৰীক বাংলাদেশৰ মৌলবাদী শক্তিয়ে টাৰ্গেট কৰি লৈছে আৰু সেই মৌলবাদী শক্তিক কেতিয়াও প্ৰশ্ৰয় দিয়া নহ'ব। মই থকালৈকে এয়া কেতিয়াও হ'ব নিদিওঁ। নবীন বাংলা বুলি যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিলে 3টা। তাৰমানে ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে। বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইড অৰ্ডাৰ দিয়া হৈছে। বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে। লাগিলে অহা ঈদত ধুবুৰীতে থাকিম, গোটেই নিশা হনুমান মন্দিৰত বহি থাকিম। আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব। বেলেগ কথা বেলেগ আছিল। আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে, আৰু য'ত গৰুৰ মাথা আহিছিলে, আৰু এনেকুৱা কাম নহ'ব। লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম। কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ। আৰু আজিৰ পৰাই আপোনালোকে দেখিব, আজি ৰাতি কোনোবা ওলাবতো গুলি খাব। কেৱল এয়াই নহয়, ধুবুৰী জিলাৰ সকলো দাগী অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় যে ধুবুৰী জিলাত গৰু বেপাৰী সক্ৰিয় হৈছে। গৰু বেপাৰীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে, যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে, যি আছে, আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SP-ক কৈছোঁ। ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব। যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম। যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায়, কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে। এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে। যিটো মোৰ নলেজত আহিছে, কোনে ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ। আৰু যিসকলে এই ব্যৱসায়টো আৰম্ভ কৰিছে তেওঁলোককো মই এৰেষ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিছোঁ। উল্লেখ্য যে বকৰীদৰ দিনাই পুৱাই ধুবুৰী জিলাৰ বালুচৰস্থিত হনুমান মন্দিৰৰ কাষত সন্দেহজনক গো মাংস সদৃশ বস্তু উদ্ধাৰ হয়। আৰু এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়াও তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। এই ঘটনাৰ পাছতেই শুকুৰবাৰে ধুবুৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী শৰ্মাই আইন প্ৰয়োগকাৰী বিষয়াসকলক মন্দিৰ, নামঘৰ আৰু পবিত্ৰ স্থানক অপবিত্ৰ কৰা উপাদানসমূহৰ বিৰুদ্ধে শূন্য সহনশীল হ'বলৈ কাঢ়া নিৰ্দেশ দিয়ে। তেওঁ আৰু কয় যে এই ঘটনাসমূহৰ সৈতে জড়িত কাকো ৰেহাই দিয়া নহ'ব বুলি এক প্ৰকাৰ সকীয়াই দিয়ে। ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে। বকৰীদৰ পিছদিনা হনুমান মন্দিৰত এটা গৰুৰ মাথা কোনোবাই ৰাখি থৈ যায়। হিন্দু মুছলিম সকলো মানুহ আহে, পিছ কমিটি কথা বতৰা পাতে, ভালে ভালে চবখিনি হৈ যায়। নেক্সট দিনাখন আকৌ তাতে গৰুৰ মাথা আকৌ ৰাখে। তাৰপিছত ৰাতি শিল পাথৰ মাৰা কাম চলি আছে। আৰু চবচে ডাঙৰ কথা যে ঈদৰ আগদিনা ধুবুৰীত 3খন খুব নবীন বাংলা বুলি
যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিলে 3টা আৰু 3টা পোষ্টাৰৰে আপোনালোকে যদি চাই তেতিয়ালে তাত বেলেগ বেলেগ ধৰণৰ পোষ্টাৰবিলাকত কথা লিখা আছিলে যিখিনি মোৰ নলেজলৈকে আহিছে আপোনালোকক যদি মই পোষ্টাৰখিনি দেখুৱাওঁ তো এখনত আছে তুমিও হবে শহীদ তোমাৰ ৰক্তও হবে বাংলাৰ স্বাধীনতাৰ বীজ নবীন বাংলা তাৰপিছত এটা আছে পোষ্টাৰ আমরা মুক্তি চাই আমরা স্বাধীনতা চাই বাংলার মাটি স্বাধীন করব ইনশাআল্লাহ জয় বাংলা জয় ইসলাম জনতার বাহিনী এই আৰু একটা পোষ্টাৰ আহিছে ইয়াতো নবীন বাংলাদেশ নিউ বাংলাদেশ বুলি কিছুমান আৰ্মিৰ সিগনেল ইয়াতে লিখি থৈ গৈছে তাৰমানে ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে যোনে খিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব কোনো কথা নাই আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SP কৈছোঁ ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম মইতো আগতে আপোনালোকক ক'লোঁ যিকেইটা কবিতা মই পঢ়ি দিলোঁ ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে যিটো মোৰ নলেজত আহিছে কোনে ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ আৰু যিসকলে এই ব্যৱসায়টো আৰম্ভ কৰিছে তেওঁলোককো মই এৰেষ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিছোঁ চব অহাবাৰটো বকৰীদৰ পিছদিনা ইয়াত ময়ে থাকিম আহি ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল আজি বহুতখিনি ফ'ৰ্চ আহিব ৰেপিড একশ্যন ফ'ৰ্চো আহিব CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব ফ'ৰ্চৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম বাংলাৰ সন্মুখত লিখিছিল তেখেতে SB লৈকে পঠাইছিলে আৰু SBয়ে মোক এছেছমেণ্ট কৰি দিছে ইয়াৰ মিনিংটো কি হয় গতিকে এই গোটেই কথাবিলাক আমি চাম আৰু লগতে মই ধুবুৰীৰ ব্যৱসায়ী মহলক এটা অনুৰোধ জনাম যাতে নিজৰ নিজৰ দোকানৰ সন্মুখত তেওঁলোকে CCTV লগায় মোৰ এইটো এটা ৰিকুৱেষ্ট থাকিব হিন্দু হওক মুছলিম হওক শিখ হওক যোনে ব্যৱসায় নহওক কিয় মই ব্যৱসায়ী সমাজক আহ্বান জনাম তেওঁলোকে যাতে তেওঁলোকৰ দোকানৰ সন্মুখত 24 আৱাৰ CCTV ইনষ্টল কৰে মন্দিৰ আৰু মছজিদকো যদি CCTV লাগে মই চৰকাৰৰ পৰা লগোৱা ব্যৱস্থা কৰিম